পঢ়াৰ ধৈৰ্যটো হেৰুৱাই পেলালে নহয়নে। ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবিছোঁ, যদি ভাল পায় আপোনালোকে চাব আৰু শেষলৈকে চাব। যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া কেইখনমান কিতাপ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। এয়া চাওকচোন, ভাল ভাল কিতাপ। এখন হৈছে লং ৱাক টু ফ্ৰীডম। এখন আত্মজীৱনী হয়। জীৱন্ত কিংবদন্তী বিপ্লৱী নেতা নেলছন মেণ্ডেলাৰ জীৱনী। এয়া তেওঁলোকৰ কিতাপখনত ইয়াকে আছে যে শ্বেতাংগসকলে যেনেকৈ কৃষ্ণাংগসকলৰ ওপৰত অমানুষিক যি শোষণ চলাইছিলে, এয়া তাৰ ওপৰতে কিতাপখন আছে। আৰু তেওঁ জীৱনটোত বিভিন্ন সংগ্ৰামৰ মাজেদি কেনেকৈ আগবাঢ়ি গৈছিল, কাৰাগাৰত থাকিব লগা হৈছিলে, তেনেকুৱা ধৰণৰ তেওঁৰ আত্মজীৱনীসমূহ ইয়াত লিপিবদ্ধ হৈ আছে। আৰু এইখনত কিতাপ পঢ়িলে মানে এনেকুৱা হয়, মানুহৰ জীৱনৰ গতিয়ে সলনি হ'ব পাৰে। গতিকে এনেধৰণৰ কিতাপসমূহ আপোনালোকে সময় পালে পঢ়িবচোন। আপোনালোকৰ চিন্তাধাৰাবোৰ বহুত সলনি হ'ব আৰু বিভিন্ন মানসিক চাপৰ পৰাও আপোনালোকে মুক্তি পাব। যদি কোনোবা ভাগি পৰিছে কিবা কাৰণত, এনেধৰণৰ কিতাপসমূহ পঢ়িলে জীৱনত আগুৱাই যাবলৈ আপোনালোকে বহুতখিনি সাহস পাব। এইখন কিতাপ মোক দিছিলে প্ৰয়াস গোষ্ঠীয়ে, যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল। এইখন হৈছে মামৰে ধৰা তৰোৱাল, মামণি ৰয়ছম গোস্বামী বাইদেউৰ। কিতাপখন যথেষ্ট ভাল কিতাপ। এইখন মই নিজেই কিনিছিলোঁ কিতাপখন। এইখন হৈছে শ্ৰমিকসকলৰ আন্দোলনৰ ওপৰত ভিত্তি কৰি লিখা কিতাপ। খুব ভাল কিতাপ, আপোনালোকে পঢ়ি চাবচোন সময় পায় যদি। এইখন মামৰে ধৰা তৰোৱাল। আৰু এইখন হৈছে অসীমত যাৰ হেৰাল সীমা। এইখন কিতাপৰ কথা বাৰু কোনেনো নাজানে, মই যে কেইবাৰমান পঢ়িছোঁ হিচাপ নাই। এইখন খুব ভাল লাগে পঢ়ি। আপোনালোকে পঢ়া নাই যদি পঢ়িব পাৰিব। ইয়াৰ চম্পা আৰু গৌৰীৰ চৰিত্ৰ দুটাৰ মাজতে কেতিয়াবা নিজকে বিচাৰি পোৱা যেন লাগে। চাবচোন, পঢ়ি চাব। এইখন মোক উপহাৰ হিচাপে দিছিলে, মোৰ চুম্পীয়ে দিছিলে, মোৰ লগৰ। গোটেই চৰিত্ৰখিনিৰ মাজত জানো তাতে আমি সোমাই আছোঁ, তেনেকুৱা নিচিনা অনুভৱ হয়। আৰু আজৰি সময়ত এনেকুৱা কিতাপ পঢ়িবচোন। চব সময়তে মোবাইলটো চাই থকাতকৈ। মোবাইলটোৱে মানুহক বহুত ক্ষতি কৰিছে, চকুৰ লগতে বিভিন্ন ক্ষতি কৰি আহিছে। মানুহৰ ধৈৰ্য শক্তিটো বিশেষকৈ মোবাইলে বেছি কমাই পেলাইছে। শ্বৰ্ট ভিডিঅ'বিলাক চাওঁতে স্কিপ কৰি চাওঁতে মানুহৰ মানে কি ধৈৰ্যই নাইকিয়া হৈ গৈছে, কিতাপ পঢ়িবলৈ মন নোযোৱা হৈ গৈছে। মোৰ তাত আছে তেনেকৈ বহুতখিনি কিতাপ, আৰু আগতে কিছুমান কিতাপ কাৰোবাৰ তাত ৰখিও গ'ল, অনাই নহ'লে। আৰু এনেকৈ এইখন হৈছে অৰুণাভ ছাৰ। এখন নভেল, এখন শংকৰী নৃত্যৰ মাটি আখৰা। এইখন মই কিনিছিলোঁ বহুত দিনৰ আগতে। তাৰপিছত এইখন হৈছে নামঘোষা কথাটো সকলোৱে জানে আৰু ক'ব লগা একো নাই। আৰু এইখন হৈছে মোৰ হিন্দী ডিক্সনেৰী, অকণমানি সৰু। আৰু এয়া হৈছে ডাঙৰ, এয়া ইংৰাজী এখন ডিক্সনেৰী আৰু এখন অসমীয়া অভিধান। আৰু এইখন হৈছে চাংচন ব্ৰিজ, ৰামেশ্বৰম হয় এখন। এইখন যে পামবন ব্ৰিজখন, যিখন সময়ত তলেদি জাহাজ আহিলে খোলা যায়, আৰু এইখন দলঙেদি আমাৰ যোৱাৰ সৌভাগ্য হৈছিলে। ৰামেশ্বৰমলৈ যেতিয়া গৈছিলোঁ, আমি ইয়াত চাই আহিছিলোঁ এইবোৰ। ইয়াৰ ওপৰত মই কেতিয়াবা ভিডিঅ' এটা প্ৰস্তুত কৰিম বাৰু। ৰামেশ্বৰমৰ এয়া মেইন মন্দিৰ ভাগ। সমগ্ৰ মানৱ জাতিৰ মূল্যৱান জ্ঞান গৰিমা কিতাপতে লিপিবদ্ধ হৈ থাকে। আমি সদায় সামাজিক মাধ্যমতহে গুৰুত্ব দিওঁ নহয় জানো, মানে মোবাইলটোৰ কথা কৈছোঁ। কিতাপতকৈ প্ৰিয় সংগী আচলতে একো হ'বই নোৱাৰে। আমি জীৱনত প্ৰয়োজনীয় অৰ্থাৎ যিবোৰ কিতাপে বহল দৃষ্টিভংগী দেখুৱায়, সেই কিতাপবোৰ পঢ়াৰ অভ্যাস কৰিব লাগে। কিতাপ পঢ়িলেহে আমি সুস্থ সবল এখন সমাজ গঢ়ি তুলিব পাৰিম। আমি পঢ়িলেহে আমাৰ পিছৰ প্ৰজন্মও কিতাপ পঢ়াৰ আগ্ৰহ দেখাব। কণ কণ মাইনাবোৰেও সাধু কিতাপ পঢ়িবলৈ ল'ব। এয়া আমাৰ দৰঙিয়াল গাঁৱৰ শিৱ মন্দিৰ ভাগ। শিৱ মন্দিৰলৈ বুলি গ'লোঁ, বৰ ভাল লাগে তাত। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, আৰু ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে, যেন তাতেই বহুত সময় থাকি যাম এনেকুৱা নিচিনা লাগে। কিন্তু ঘৰলৈ আহিব লগা হৈয়ে যায়, কাম থাকে যে ঘৰত। গতিকে ইয়াত ধূপ বন্তি দিলোঁ। আৰু এয়া শাওণ মাহৰ সোমবাৰ বুলি পেলাই গৈ আছিলোঁ প্ৰত্যেকটো সোমবাৰতে। সোমবাৰৰ দিনা বহুতখিনি ভকত হয়, বৰ ভাল লাগে তাত। আৰু এয়া মোৰ লগৰ এগৰাকীক লগ পালোঁ। এয়া মোৰ কেমেৰাটো ধৰি দিলে তাই অলপ। আৰু ইয়াতে অকণমান চাহৰো যোগাৰ কৰিছে। এয়া চাহ দিলে বৌয়ে, অকণমান চাহ খালোঁ। এয়া দেখিছেনে নন্দী মহাৰাজ, এওঁক বোলে কাণতে যিকোনো কথা ক'লে মনৰ বাঞ্ছা পূৰণ হয়।
আৰু মই প্ৰমাণো পাই থৈছোঁ দেই মোৰ ছোৱালীজনীৰ জন্মৰ ক্ষেত্ৰত। মই তেনেকৈ কৈছিলোঁ, মোক শিকাই দিছিল আৰু তেনেকৈ মই ফল পালোঁ। মোৰ বিশ্বাস হয়, মই বিশ্বাস কৰোঁ। বিশ্বাস কৰাজনে কৰিব বাৰু, নকৰিলে নাই। অৱশেষত মোৰ ব্লগটো সামৰিছোঁ। চাই ভাল পালে যদি মোৰ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।